লাইভ ভিডিও এইটো চলি আছে এইটো টানকে দিব ভেৰি নাইচ আজি মই আৰু মোৰ লগত আৰু দুটা ফ্ৰেণ্ড আছে আমি তিনিও একেলগে আমি হেৰিত যাম বগৰীবাৰী মাথাউৰি চাবৰ কাৰণে যাই আছোঁ লেটছ গো ৰাখি দিয়ক এইটো নহয় দেখাব देवलकुसी के विषय उच्चतर माध्यमिक विद्यालय है माथारी बगीबारी ना आज क्या लगते हमें तीन एक लोग हाँ ভাল লাগে না थोड़ा ब्रेक सेट को हेल्प में দেখা পালা शहर को सी हेलमेट पालो पालो বেছি দূৰ নাই আৰু অলপ দূৰ যাব লাগিব এয়া মানুহবিলাক যাই আছে চাওক মাথাউৰিৰ অৱস্থা খুবেই বেয়া পানী বাঢ়ি গৈছে কালি মই আহিছিলোঁ কিন্তু পানী কম আছিল পানী তলতে আছিল বলা হ'ল ষ্টাৰ্ট দিয়া যা আমি যাই আছোঁ এতিয়া এই মাথাউৰি এয়া বানপানী পৰিৱেশটো খুব বেয়া লগতে আমাৰ ইচ্ছা আছে এতিয়া আমাৰ খবৰ এটা পৰিৱেশটো বেয়া আগত আমি পালোঁ সন্মুখত আমাৰ মানুহ ঐ চাদা হাই দিয়া এইটো আমাৰ ইচ্ছাদা হয় এইটো ফজৰ আলি আমি এতিয়া যাই আছোঁ চাওঁ কালি চাই যোৱাৰ মতে আজিতো বহুত বাঢ়ি গৈছে পানী পানী আজি অলপ স্পীড হৈছে কালি বৰ মানে তলতে আছিল পানীখিনি সেইকাৰণে আজি হ'লেও মই লাইভত চাওঁ লাইভে দেখাম আপোনালোকক এই চাওক আজি মই সেইটো কাৰণে আহিলোঁ মানুহবিলাক কৈ আছে মাথাউৰি ভাঙিছে বুলি কৈছে কিন্তু এতিয়ালৈ ভাঙা নাই পানী ইমান এতিয়াও হোৱা নাই জাষ্ট পানী নদীৰ পানী অলপ বাঢ়িছে এই চাওক মানুহবিলাক কিমান ভিডিঅ' কৰি আছে সকলোৱে আছে এতিয়া বৰ্তমান বানপানী মানে ফূৰ্তি আজি আগতে আছিল বানপানী দুখৰ বানপানী আজিকালি হ'ল ফূৰ্তিৰ বানপানী হয় মাথাউৰি বৰ্তমান অৱস্থা ভালে দেখা পাই আছোঁ কিন্তু আগলৈ চাওঁ আগত যোৱা বছৰ ভাঙি যোৱা তাতে যাই চাই লওঁ তাৰ আগতে ভাঙিছিল আমি আৰু আগত যাম যাই পেলাই চাওঁ কি হয় মানুহবিলাক বৰ্তমান সাজু হৈ আছে ৰেডি হৈ আছে শিবিৰ বান্ধাৰ কাৰণে
ৰেডি হৈছে, মানে বানপানী মানে মাথাউৰিটো ভাঙিব পাৰে সোনকালে। পানীৰ অৱস্থা অলপ মানে বৰ কঠিন হৈ আছে, মানে কেতিয়া ভাঙো কেতিয়া নাভাঙো এনেকুৱা হৈ আছে। এই চাওক বানপানী, মাথাউৰি পাবই আৰু পানী। JCB আনি ৰেডি কৰি থৈছে, তাৰমানে কেতিয়া লাগে। আজি মোৰ কেমেৰামেন অহা নাই, সেইকাৰণে মোৰ মানে অলপ অসুবিধা হৈ আছে। মাছুৰন্দা, কি খবৰ? ভাল ভাল বৰ্তমান ভাল না? পানী চাই আহিলো। বানপানী চাই আহিল কেনে? টেনচন নাই টেনচন নকৰিবি। আগত কেনেকুৱা অৱস্থা? আগত গাড়ী থব লাগব, তাৰপিছত পেডেল। এতিয়া মানুহটো ৰেডি হৈ আছে পুৰা, একদম পুৰা ৰেডি আছে। বাকী ভালতো? বাকী ভাল। আচ্ছা, চালে না? চালো ভাই যা। মই আগৰ জেগাতে আহি পালোঁ। বাইকখন মই অলপ ছাইডত ৰাখি লওঁ। বাইকখন ৰাখিলোঁ, চাওঁ আগৰ ফালে যাই চাওঁ। এই চাওক মাথাউৰি ৰাস্তা, মাথাউৰিৰ ৰাস্তা মানে একদম বোকা হৈ গৈছে। মানুহবিলাক আপ ডাউন কৰি আছে না। চব পানীয়ে পানী চাৰিওফালে। মই আপোনালোক অতি সোনকালে দেখাৰ চেষ্টা কৰিম মাথাউৰি য'ত ভাঙিছিল। ইমান বোকা। এই চাওক মানুহগিলাৰ অৱস্থা, মাথাউৰিৰ কাষত থকা মানুহগিলা মানে বৰ জুলুম হৈছে। এতিয়া এই চাওক মাথাউৰিৰ অৱস্থা কি, মাথাউৰি নাভাঙি কি হ'ব? মানুহগিলা কোৱা মতে মাথাউৰি ভাঙিছে, কিন্তু ভাঙা নাই। আজি মই সেইকাৰণে আহিলোঁ নিজে। মানুহবিলাক মানে কৈ আছে যে মাথাউৰি ভাঙিছে বুলি কৈছে। মই কালি চাই যোৱা মতে বহুত পানী বাঢ়িছে। এই আগতে যোৱা বছৰ ভাঙি যোৱা মাথাউৰিখিনি পালোঁ মই। খুবেই বেয়া পৰিস্থিতি, পানীও খুবেই স্পীডতে আহি আছে, কোনো হেৰি নাই, ৰিস্ক ল'ব নোৱাৰি আৰু। যদি অলপ আৰু ৰাতিৰ ভিতৰত বৰষুণ দিয়ে, পানীৰ স্পীডটো বাঢ়ি যাব পাৰে। পানীৰ স্পীড বাঢ়িলে আৰু ভাঙিবই। এই চাওক মানুহবিলাক, মই আপোনালোকক লাইভ দেখাই আছোঁ। এতিয়া কোনো ধৰণৰ এডিটিং নহয়, ডাইৰেক্ট যাব। ক'ত গ'লে ইচ্ছা কৈ আমাৰ হৈছে ফজল দা, সেইটো চাব আহিছে। কেনে মাথাউৰি কেনে ভাঙব নে কি? মানুহবিলাক কোৱা মতে দেখোন একদম মানে মাথাউৰি ভাঙি যায়, ভয়ংকৰে। মানুহবিলাক তোৰ লগাই দিছিল যে মাথাউৰি ভাঙছি। আমাৰ তাৰে মানুহবিলাক কৈছে কালি ভিডিঅ' কৰি আহিলে, আজি দেখোন মাথাউৰি ভাঙিছিল। মই সেইকাৰণে আজি আৰু নিজে আৰু একবাৰ আহিলোঁ, মানুহবিলাক দেখাই দিওঁ যে ভাঙা নাই, ভাঙাৰ সম্ভাৱনা আছে আৰু। একেবাৰে বেয়া। মই কাষৰ পৰা দেখা, আমাৰ ইচ্ছা দা কি কৰি আছে বা? ইচ্ছা দা, হয়, তাতে আহি পাইছে আপুনি, মোক থৈ আছে। ৰখি গুচিছে, ৰাস্তা বেয়া নাই বহুত। এই চাওক কেনে তোৰ বান্ধিছিল ন।
ৰেডি কৌশিক হয় এতিয়া মই নিজে আহিলোঁ চালোঁ আপোনালোকক দেখালোঁ লাইভ দেখালোঁ গতিকে মাথাউৰি ভাঙা নাই পানী ভাঙাৰ সম্ভাৱনা আছে যদি বৰষুণ হয় এইখিনিতে আমি আজি আৰু বৰষুণ দি আছে মোবাইলৰ অলপ প্ৰব্লেম চলি আছে গতিকে অলপ মই সোনকালে কৰোঁ ঘৰত যাওঁ হেৰি কৰ এই আমি তিনি একেলগত আছিলোঁ এতিয়া আমি একেলগে যাম বৰষুণো দিছি বেছি সময় থাকিব নোৱাৰোঁ